এইটো হ'ল ঢোলৰ ৰবৰ ৰবৰ নহয় ৰৈয়া গৰ্দনী আঙুলিৰে ঢোলৰ তালি অংশৰ ওপৰৰ অংশটো খুব লাহেকৈ বুজালে সেইটো কি হ'ব বজোৱা ৰবৰ আৰু টুকৰ হ'ল তাৰপিছত আহিলে সুচনি পাৰিবা কোনোবাই বুজিলা নাই এতিয়া তোমালোকে নিজৰ ঢোলখন এটা হেৰি কৰি থোৱা অলপ পাছত এইডোখৰলৈকে আকৌ বজাম অলপ পাছত এইডোখৰলৈকে আমি আকৌ বজাম দেই ঢোলখিনি চবেই মানে হেৰি কৰি থৈ দিয়া মনত ৰিকল কৰি থাকা কি বজাইছিল এইফালে চাইড কৰি দিয়া নহ'লে আগলৈ দি দিয়া ঢোল চব আগলৈ দি দিয়া সৰু সৰু ঢোলকেইটা গাৰ্জেনটো লৈ লওক প্ৰেক্টিছ নহ'লে চেলেক্ট মেলেক্ট কৰি লওক ডাঙৰকেইটা এটা চাইড কৰি দিয়া সৰু সৰু অকণমানিকেইটা ঢোলকেইটা 5 টকাকৈ লৈ লওক তেতিয়া নহ'লে সেনেকৈ চেলেক্ট মেলেক্ট কৰি লওক ঢুলীয়া নিজৰ ঢোল